হেল্ল' গাইজ, আজি আমি কৈলামাটি ৱাটাৰফল গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু তাত গৈ কেনেকুৱা কি দেখাই আছোঁ। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাসাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাসাৰ কতনো কবিতা লিখিছো তোমাৰ যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে। গাইজ, আমি আহি পাইছোঁহি আৰু বেছিকণ নাই, 500 মিটাৰ 400-500 মিটাৰমান আছে আৰু। তো বাইকখন অলপ তলতে ৰাখি আছোঁ, ৰাস্তাটো বেয়া কাৰণে অলপ দিগদাৰ হয়। আগত পাৰ্কিং আছিলে বাৰু, কিন্তু আমি বাইকখন অলপ আঁতৰতে ৰাখি গৈছোঁ, ৰাস্তাটোৰ কাৰণ বেয়া। তো গৈ ভিডিঅ' চাই থাকিব, ৱাটাৰফলটো কেনেকুৱা দেখাই আছোঁ সকলোকে। গাইজ, এই গছবোৰ দেখিছে নহয়, এইবোৰ হৈছে ৰবৰৰ গছ। ইয়াৰ পৰাই চব ৰবৰ বনোৱা হয়, এখন ৰবৰৰ বাগান হয়। তো দেখিছে নহয়, ইয়াৰ পৰাই চব আমাৰ গাড়ী টায়াৰ চায়াৰ চব ৰবৰ যিমান আছে চব ইয়াৰ গছৰ আঠাৰ পৰাই বনোৱা হয়। তো গাইজ, ফাইনেলি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আমি কাপোৰ চাপোৰ সলাই ল'লোঁ ইয়াত গা ধুবৰ কাৰণে। সেইয়া চাওক, আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। ইয়াত মানুহ অলপ আছে, ল'ৰা ছোৱালী হ'লেও দেওবাৰে বেছি হয় বুলি কোৱা শুনিছোঁ। যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা তুমি হিয়াৰে কল্পনা তুমি মনৰে ঠিকনা তুমি জানা নে জানা তুমি জানা নে জানা তুমি এয়া আমাৰ কৈলামাটিলৈ আহি এই অৱস্থা। সাগৰদা বাইক এতিয়া ঠেলিব লগা হৈ গৈছে, চকা পামচাৰ হৈ গ'ল। সাগৰদা, কৈলামাটিলৈ অহা অনুভৱটো কওক। মজা লাগিছে ন? সেইটো চকা পামচাৰ।